বিপিএফৰ বাছত আৰু পেছেঞ্জাৰ নাথাকে, হেণ্ডিমেন আৰু ড্ৰাইভাৰে থাকে। বিজেপি যে অৰুপ কুমাৰ দে বা এতিয়া যে স্পীকাৰ বিশ্বজিৎ দৈমাৰী ইহঁতৰ নেতৃত্বৰ কাৰণে স্কোপ নোপোৱাৰ কাৰণে এতিয়া বিপিএফত যোগদান কৰি আছে, এই বিষয়ে কি ক'ব? যিজন ব্যক্তি আমাৰ সভাপতি আছিলে আৰু দল ত্যাগ কৰি বেলেগ এটা জেগাত গ'ল, তেখেতে কৰা মন্তব্যৰ প্ৰতি উত্তৰ দিয়াটো মই উচিত বুলি নাভাবোঁ। এতিয়া লাহে লাহে বিপিএফত জইন কৰি আছে নেকি ইউপিপিএল আৰু বিজেপিৰ? ক'ত জইন কৰি আছে? আপোনালোকৰ সন্মুখতে দেখোন বিপিএফৰ পৰা আহিলে। মই ক'লোৱে যে বিপিএফৰ বাছত আৰু পেছেঞ্জাৰ নাথাকে, হেণ্ডিমেন আৰু ড্ৰাইভাৰে থাকিব। মিত্ৰজোঁটো পাতি আছে মিটিং, মানে মিত্ৰজোঁটে আছে, তাত আপুনি আৰু মানে বেলেগ চিন্তা নকৰিব যে বিজেপি অকলে পাতিছে, কিয় পাতিছে। মিত্ৰজোঁটে আছে, ভাৰতীয় জনতা পাৰ্টি, অগপ আৰু UPPL। আমাৰ মাজত কোনো ক'তো বিভেদ নাই। মই UPPLও হওঁ, মই AGPও হওঁ, মই BJPও হওঁ। প্ৰমোদ বড়ো ডাঙৰীয়াও BJPও হয়, AGPও হয়, UPPLও হয়। আমাৰ মাজত কোনো বিভেদ নাই, কিন্তু মিটিং বেছি, ৰাইজ বেছি মৰম স্নেহ দিবলৈ ঠায়ে ঠায়ে মাতি আছে। ক'ৰবাত প্ৰমোদ বড়ো গৈছে, ক'ৰবাত মই গৈছোঁ, ক'ৰবাত পীযুষ হাজৰিকা ডাঙৰীয়া গৈছে, আমাৰ MLA গৈ আছে, আমিতো কোৱা নাই। চ' চিন্তা কৰিব নালাগে, আমি একগোট হৈ এবাৰ আমি প্ৰত্যাহ্বান জনাম, 2 লাখৰ ভোটত জিকিম। UPPLক ক'ৰবাত আস্থা হেৰুৱাইছে নেকি, যাৰ ফলত আপোনালোকে বিজেপিয়ে বাৰে বাৰে এনেকৈ নহয়, UPPLৰ জনপ্ৰিয়তা বৃদ্ধি হৈছে, UPPLৰো জনপ্ৰিয়তা বৃদ্ধি হৈছে। হয়, আগত আমাৰ প্ৰেজেঞ্চ ইয়াত নাছিল, আগত আমাৰ মেল মিটিং বেছিকৈ হোৱা নাছিলে, কিন্তু এবাৰ যিহেতু লোকসভা নিৰ্বাচন, সেইকাৰণে আমি মেল মিটিংবোৰ আৰম্ভ কৰিছোঁ যে লোকসভাত এটা যাব লাগে, মেছেজ এটা যাব লাগে যে সকলোৰে মিলিত প্ৰচেষ্টা, AGP, BJP, UPPLৰ মিলিত প্ৰচেষ্টাত যে কাম হৈ আছে, এই মেছেজটো যাব লাগে। আৰু অহা দিনবোৰত আমি মিত্ৰজোঁটো মানে প্ৰথম এইটো BJPয়ে কৰিলে, নেক্সট মিটিং দতমাত যিটো হ'ব তাত UPPL, AGP, BJP 3 দলৰ মানুহ থাকিব, 3 দলৰ মানে প্ৰতীক আৰু পতাকা থাকিব। দতমাটো BPFৰ MLA আছে আৰু BPFৰ MCL আছে, এইটো ষ্ট্ৰং ইহঁতৰ হল আছে নেকি আপুনি ভাবেনে? এতিয়া হোল্ড আছে নে নাই আপুনিতো চাই ল'লে, 2টা চাউল ওলাই টিপিলে গম পায় হাৰিত চাউল পকিছে নে নাই। মইতো ক'লোৱে ভাষণত, আপোনালোকে দেখিলে 10,000 মানুহ উপস্থিত এটা সমষ্টিৰ মিটিঙত, আৰু এনেকুৱা মিটিং আৰু 3টা হ'ব, 3টা জেগাত হ'ব। মানে আপোনালোকে উদ্ধাৰ কৰিব পাৰিলে? উদ্ধাৰ কৰিব পাৰিলে? এবাৰ লোকসভাটো আমি উদ্ধাৰ কৰিম, কোনো কথাই নাই। 2 লাখটো আজি কৈ আছোঁ, দিনে দিনে যদি বাঢ়ি যায় হয়তো 3 লাখো পাব পাৰে। হ'ব। सना-रुफा आरो हिरानि जुवेलारि गाननो मोजां मोनग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां। दासान्दि फुजा बोथोरखाय खम बेसेनाव फानगासिनो MSCB जुवेलार्सआव सना-रुफा आरो हिरानि समायना रमायना जोंख्लाबनाय जुवेलारिज। MSCB जुवेलार्सआव मोननो हागोन राजकोट जुवेलारि, कास्टिं जुवेलारि, कलकाता जुवेलारि, मेसिनजों बानायनाय जुवेलारि आरो आखाइजों बानायनाय जुवेलारि। लोगोसेनो हाबा हुखायाव गाननो थाखाय सना आरो हिरानि जुवेलारि गाननो मोजां मोनग्रा सुबुंफोरनि थाखाय MSCB जुवेलार्सआनो दं। दासान्दि फुजा बोथोरखाय खम बेसेनाव फानगासिनो MSCB जुवेलार्सआव सना-रुफा आरो हिरानि समायना रमायना MSCB जुवेलार्सजों थोंजोङै जगाजग। MSCB जुवेलार्सआव मोननो हागोन राजकोट जुवेलारि, कास्टिं जुवेलारि, कलकाता जुवेलारि, मेसिनजों बानायनाय जुवेलारि आरो आखाइजों बानायनाय जुवेलारि।